নমস্কাৰ, স্বাগতম জনাইছোঁ আন এটি নতুন ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম সাধাৰণ জ্ঞানৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। ১ নং প্ৰশ্ন, ভাৰতত কেতিয়া চৰকাৰীভাৱে বিধৱা বিবাহ আৰম্ভ হৈছিল? উত্তৰ 1856 চনত। নেক্সট কুৱেশ্যন, মহাত্মা গান্ধীয়ে জীৱনত চোৱা একমাত্ৰ চিনেমাখনৰ নাম কি? উত্তৰ ৰাম ৰাজ্য। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল ভাৰতৰ সৰ্বাধিক ব্যস্ত ৰেল ষ্টেচন কোনটো? উত্তৰ শিয়ালদহ। নেক্সট কুৱেশ্যন, পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশ কোনখন? উত্তৰ আফ্ৰিকা। নেক্সট কুৱেশ্যন, ৰাজ্যিক পৰিবহণ নিগম কেতিয়া গঠন কৰা হৈছিল? উত্তৰ 1948 চনৰ 27 ছেপ্টেম্বৰত। 6 নং প্ৰশ্নটো হ'ল অটল অমৃত স্বাস্থ্য বীমা আঁচনি কেতিয়া শুভাৰম্ভ কৰা হৈছিল? উত্তৰ 2016 চনৰ 20 ছেপ্টেম্বৰত। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল কোনে ভূপেন হাজৰিকাক সুধাকণ্ঠ উপাধি প্ৰদান কৰিছিল? উত্তৰ অতুল চন্দ্ৰ হাজৰিকাদেৱে। নেক্সট কুৱেশ্যন, প্ৰথম আধুনিক যুগৰ উপন্যাসখনৰ নাম কি? উত্তৰ ভানুমতী। নেক্সট কুৱেশ্যন, মহাভাৰতৰ অসমীয়া ভাঙনি কোনে কৰিছিল? উত্তৰ ৰাম সৰস্বতী। 10 নং প্ৰশ্নটো হ'ল চূণশিলৰ খনি ক'ত আছে? উত্তৰ কাৰ্বি আংলং। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ধন্যবাদ।